মাৰ্কেটিঙলৈ আদৰিছোঁ। আমি অসমৰ লগতে অসমৰ বাহিৰতো ভাৰতৰ বিভিন্ন ঠাইলৈ কিতাপ পঠিয়াই আছোঁ আৰু দুদিনমান আগতে চেন্নাইৰ দাদা এজনে ৰঞ্জু হাজৰিকাদেৱৰ এডভেঞ্চাৰ নামৰ কিতাপ এখন অৰ্ডাৰ কৰিছিলে আৰু তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰতে কিতাপখন লাভ কৰে আৰু তাৰপিছত তেখেতে আমালৈ এটা শুভেচ্ছামূলক আৰু ধন্যবাদসূচক ভিডিঅ' প্ৰেৰণ কৰে। যদিও অসমত নাইবা অসমৰ বাহিৰতো ভাৰতৰ যিকোনো ঠাইতে আপুনি যদি কোনো কিতাপ বিচাৰে বা পঢ়িব বিচাৰে, সন্ধানত আছে, আমাক অৰ্ডাৰ কৰিব পাৰে। আমি আপোনাক কিতাপৰ যোগান ধৰিম। এতিয়া তেখেতে প্ৰেৰণ কৰা শুভেচ্ছামূলক ভিডিঅ'টো আপোনালোকে এইখন কিতাপ ৰঞ্জু হাজৰিকাৰ এডভেঞ্চাৰ উপন্যাস। এইখন কিতাপ মই পঢ়িব বিচাৰিছিলোঁ কিন্তু মই পোৱা নাছিলোঁ। তাৰপিছত মই ফেচবুকত জ্যোতি প্ৰকাশনৰ লগত যোগাযোগ কৰিলোঁ, তেওঁলোকৰ নাম্বাৰৰ লগত। তেওঁলোকৰ লগত হোৱাটছএপ যোগে মই কথা পাতিলোঁ। তাৰপিছত তেওঁক সুধিলোঁ কিতাপখন পাম নেকি বুলি। তাৰপিছত তেওঁলোকে জনালে যে মোৰ নাম, ঠিকনা, এড্ৰেছসহ মই ক'ত থাকোঁ, জিলা গোটেইখিনি পঠাই দিব ক'লে আৰু কিতাপখনৰ নাম, লেখকৰ নাম পঠাই দিব ক'লে। তাৰপিছত মই তেওঁলোকক সেইমতে মোৰ সম্পূৰ্ণ এড্ৰেছ আৰু কিতাপখনৰ নাম আৰু লেখকৰ নামসহ তেওঁলোকক হোৱাটছএপত পঠাই দিছিলোঁ। তেওঁলোকে কিতাপখন পাব বুলি ক'লে আৰু সেইমতে কিতাপখন 3 দিনৰ ভিতৰত পঠাই দিলে মোক। তাৰ কাৰণে মোক অশেষ ধন্যবাদ। কিতাপখনৰ দাম হৈছে 490 টকা, কিন্তু তেওঁলোকে কিতাপখন মোক ৰেহাই মূল্যত দিছে, ডিছকাউণ্টত দিছে। কিতাপখন 75 টকা ডিছকাউণ্ট পাইছোঁ মই আৰু মই থাকোঁ চেন্নাইত। ইমান দূৰত থাকিও 3 দিনৰ ভিতৰতে কিতাপখন পাইছোঁ মই। তেওঁলোকে কিতাপখন যেনেকৈ বিচাৰিছোঁ তেনেকৈ পাইছোঁ মই। 5 দিনৰ ভিতৰত পাব বুলি কৈছে, কিন্তু 3 দিনৰ ভিতৰতে মই কিতাপখন পাইছোঁ। তাৰ কাৰণে জ্যোতি প্ৰকাশনক মই অশেষ ধন্যবাদ জনাইছোঁ। ইমান দূৰত থাকিও ইমান সোনকালে পাইছোঁ কিতাপখন আৰু জ্যোতি প্ৰকাশনক অশেষ ধন্যবাদ জনাইছোঁ মই। আপোনালোকেও কিবা কিতাপ পঢ়িব বিচাৰিলে জ্যোতি প্ৰকাশনৰ লগত যোগাযোগ কৰিব পাৰে। তেওঁলোকে সঠিক সময়ত সঠিক কিতাপ পঢ়ুৱৈৰ হাতত পঠাই দিয়ে। ভাল লাগিল। আগলৈ তেনেকৈ কিবা কিতাপ দৰকাৰ হ'লে পাম বুলি আশা থাকিল জ্যোতি প্ৰকাশনৰ ওচৰত। বাকী অশেষ ধন্যবাদ জনালোঁ আকৌ।